এতিয়া তেনেকৈ কওঁ, আমাৰ যেতিয়া মানে ৰাম লক্ষ্মণ সীতা, বাৰু এটা সংস্কৃতিৰে কথা কওঁ, আমাৰ যেতিয়া 15 আগষ্ট হ'ল, 15 আগষ্টত ভাৰত স্বাধীন হ'ল। স্বাধীন হোৱাৰ পিছত ইয়াৰ যিহেতু আমাৰ একে সংস্কৃতি নগৰী চিপাঝাৰ, আমাৰ ভয়ে লাগে। শুকনানী সংগীত, বিয়া সংগীত, ওজাপালি, ফুলীয়া ভৰীয়া, ঢেপা ঢুলীয়া, বিভিন্ন একদম যিমান বাচক বৰণীয় আমাৰ লোক সংস্কৃতি আছে গোটেইবিলাক ইয়াত আছে, মহু খুন্দাৰ পৰা আদি কৰি। চলে চান্দো সদগৰুজনীন গৰৰে এই উতৰীয়া যাহাই হানে ইয়াৰ ঘৰে কি হয়া হে চলে চান্দো সদগৰ হাইয়া চাই লেপ লেপ চাই লেপ লেপ চাই লেপ লেপ তাওবোৰ মাছো তাৰমানে। গতিকে এই শুকনানী সংগীতৰ এতিয়া এই 15 আগষ্ট আহিল, অহাৰ পিছত আৰু আমাৰ ৰবীন্দ্ৰনাথ ঠাকুৰে লগে লগে ভাৰত স্বাধীন হোৱাৰ লগে লগে অসমৰ কথা কোনো চিন্তা ভাৱনা নকৰি এটা জাতীয় সংগীত লিখি দিলে, যিটো জাতীয় সংগীতত অসমৰ নাম গোন্ধ নাই, আৰু যিটো জাতীয় সংগীত গাব লাগে আৰু পতাকা উত্তোলন কৰিব লাগে, সাৱধান বিশ্ৰাম মাৰিব লাগে, আৰু মানে সেইমতে কামবিলাক কৰিব লাগে, আৰু সেইটো গান নাগেলীয়া নহয়। স্বাধীনতা হোৱাৰ লগে লগে চাৰিওফালে সেই কথাটো প্ৰচাৰ কৰি দিয়াৰ লগে লগে অসমতো আহিবই নহয়। অসমতলৈ নটিচ আহিল, ডিচিবিলাকতলৈকে আহিল, ডিচিবিলাকৰ পৰা SDC গাঁওবুঢ়ালৈকে আহিল যে এইটো গান গাব লাগে আৰু পতাকা উত্তোলন কৰিব লাগে। আৰু পুলিচবিলাকেতো স্বাধীনতা দিৱস বুলি ক'লে 1 মাহমানৰ পৰা ৰিহাৰ্চল এইরকম 15 দিন। এই আকৌ তাতে আছিল নতুনকৈ থকা কিছুমান হোমগাৰ্ড থাকে নহয়, সিহঁতে হিন্দী বুজি নাপায়। এই সময় পঢ়ে হুজুৰ মই বুজি পোৱা নাই কি দালৈ মুতব লাগে বুলি কৈছিল, বুজি পোৱা নাই দাহিনে মুত মাৰা এইবাৰ কি দালৈ মুতব লাগে বুলি ভাবি তাৰমানে এই সেয়া কোৱা নাই, দাহিনে মানে আগফালে ঘূৰবা দিছে। বুজি পাইছো দে। তাৰপিছত আকৌ এই থাকিলে ইয়াৰ লগত মিলাবা লাগব। আকৌ মিলাবা সেইমতে প্ৰথমতে আহিল আমাৰ নলবাৰী বৰমাহা, নলবাৰী গৰ্ডন হাইস্কুল খেলপথাৰত আহি তাতে এনেকৈ ঠিক আছে, পতাকা এটা তুলিব লাগে, জৰীত ধৰি আছে। এতিয়া জনগণ গাঁৱৰ মানুহ এতিয়া কোনো নোলাই, ইটোক মাতে নৰে সিটোক মাতে নৰে, আৰু সুৰ কেনেকুৱা নাজানে মানুহবিলাকে, ছোৱালীবিলাকেও নাজানে। তাই যদি এটা ইটোক টানে সেই এটা মই নৰো, ইটোক টানে নাই ছাৰ মই নৰো, এটা ছোৱালী ধৰি টানি লৈ আহিম। বাপা ইটো চাই হ'লেও কিবা কৰি মাতি দিয়ে, একেবাৰে কিবা জণ্ডিছৰ মন্ত্ৰ নিচিনা হ'লে কিবা তই মাতি দিয়ে। সি ধৰি উঠি আহি দিয়া, তেতিয়াহ'লে ঠিকে আছে ছাৰ, মোৰ মতে মই মাতিম আৰু কোনো কথা নাই, নলী পতাকা তুলিব লৈছোঁ তই মাতি দি। সি আৰু বৰ ধুনীয়াকৈ অলপ সেই নামৰ তাৰ ৰাপটো আছে, সেই নামৰ ঘৰত মাৰি দিলে নহয়। অজনগণ মনয়দি অনাহায় কাজয়হে অপন্দহবৰ হেন্ধ তোমারা থা দয়া হে একে পতাকা উঠিল যায়। আহি আমাৰ চিপাঝাৰ পালা নহয়, চিপাঝাৰতে একে অৱস্থা। চিপাঝাৰ যেতিয়া আমাৰ মঙলদৈ গান্ধী মৈদান পালা, তেতিয়া এতিয়া কোনে গান গাব? এতিয়া সেই জনগণ মনয়ধি উপায় নাই। ইয়াৰ পৰা গোটেই ওজাপালি দলবিলাক গেছি,
এই ওজা পালি দলবিলাক যাওঁতে সিও ভাবিলে কি ইটোক টানে নাহে সেইটোক টানে নাহে এটা চলি আগবাঢ়ি গ'ল মোৰ সুৰত যদি হয় তেতিয়াহ'লে মই পাৰিম বুলি কৈছে তেতিয়া ক'লা এই দেৱ তই যেনেকৈ পাৰা সেনেকৈ আমি কতখন কিবা কৰি তোলা লাগে সি আৰু আকৌ গপত গৈছে মাইকটো সেনেকৈ লৈছে কোনো কথা নাই বতা নাই যাইকি সেনেকৈ দিছে এই আৰ্মিবিলাকে ভাবিলে কি এইটো বুম নেকি ইমান ডাঙৰ বুম কি আহে বুলি কৈছে এই মোচনে বা বুম ইমানহে বুলি কৈছে তাৰমানে বুমটোৱে সি মানে পাকটো দি লৈছে সেইকাৰণে আৰ্মিবিলাক ভাবিছে এইটো বোমা জোখ দেখালা নেকি তাৰপিছত কিয় আহে কিয় তাক ধৰিলা আহি নাই একো নহয় এইটো মোচন বুলি কৈছে মুদ্ৰা বুলি সেইটো বুজি নাপালে বেলেগে বুজাই দিলা সি এনেকৈ দি উঠি কি কৰিলা একে মাইক ফাটি যোৱাকে হে বিধাতা এই পঞ্জাব হিন্দু লোক লাগি একেলগে গুজৰাটক মাৰা ধৰে একে লগে লগে উঠিছে লগে লগে মাত্ৰ সন্মানটো ৰাখছা দে বুলি কৈছে সন্মানটো ৰাখছা এই চিপা জেৰিয়াৰ আমাৰ এই সংস্কৃতি নগৰী এই মানে বৈশিষ্ট্য গতিকে এইখিনিকে ক'লো ৰাইজ বহুত শিল্পী আছে এতিয়া মই এইখিনি খোজকাঢ়ি আহিছোঁ এটা এবাৰ মই ভেজপাত যোৱা দৃশ্যটো বহুতে হয়তো মোবাইলত দেখিছে ইউটিউবত দেখিছে এই ভেজপাত যোৱা মই দৃশ্য এটাৰে আজি মই গুচি যাম ভেজপাবিলাকৰ যাৰ যাৰ ভেজপা আছে তেওঁলোকৰ এটা অভিজ্ঞতা আছে একে গাই দি তেল বাগৰি যাব পাৰে কিন্তু হ'লেই নেদালে কিন্তু ষ্টাৰ্ট নধৰে নহয় নে বাৰু একেবাৰে ইফালে গাড়ীৰ পেট একে মাটিত লাগি যা তাৰপিছতহে থিয়া কৰি ল'লিহে একেবাৰে মাৰি দিলি আহি যাওঁ নহয়নে তাৰে দৃশ্য এটা দেখাওঁ বাৰু হেমলেটটো পিন্ধি লওঁ বহুত শিল্পী আছেতো এইবিলাক ঠাইত কৰি লওঁ এই ভেজপাৰ দৃশ্যটোকে ৰাখিছোঁ দেই ভেজপাৰ কথা হ'ল কি তেওঁলোকক কৈছোঁতো ভেজপা ষ্টাৰ্ট দিলা প্ৰথমতে চাবি পাত দিলা দি উঠি নাই গা নহ'লেই এটা চকা লৰি যায় তথাপি ষ্টাৰ্ট নধৰে বা হলাব লাগবে তাৰমানে বাধ্যতামূলক একে তেল পোৱাকে চকৰি দিছে তাৰপিছত আহি গ'ল নহয় বা এই আকৌ হৰণটো আহি গৈছে একে ঘাঙাৰে হেৰি একে টানি লাগছি যায় মিঠা মিঠা পাইছোঁ দেই এইটো সময় পানী লাগিও আছিল অলপ হালধীয়া হৈছে মাৰি দিছোঁ বাৰু তাৰ নহওক এই আকৌ আপাত দিপা থাকিলে নহয় যাও নমস্কাৰ ধন্যবাদ